ভিডিঅ' হয় নাই তোমাৰ ফ্ৰণ্টত ভিডিঅ' হয় নাই লগালো হয় নাই বেক এণ্ড ফ্ৰণ্ট আৰু আপুনি দিয়া অনুদানভাগ মই ইয়াত আশ্ৰমৰ বাবে ইয়াতে ঘূৰাই দিলোঁ চ' থেংক ইউ এয়া হ'ল মানৱীয়তা আৰু এয়াও আগবঢ়াইছে ধন্যবাদ এয়া মানৱীয়তা যাত্ৰা এনেদৰে কৰি গৈছোঁ সদায় কৰি যাম সদায় আছোঁ বৰ্তমান মানে ক'বলৈ ভাষা নাই মানে বুজাবলৈ ভাষা নাই যে মই ভবা নাছিলোঁ এটা সাধাৰণভাৱে ওলোৱা পদপথৰ যাত্ৰাই যে এনেকুৱা এটা ৰূপ ল'ব এনেকুৱা এটা সঁহাৰি দিব সেইটো বুজাবলৈ ভাষা নাই গতিকে মানে এতিয়া আহি এই অনুষ্ঠানভাগ এটা বেলেগ এটা ৰূপ ল'বলৈ বাধ্য হৈছে মানে এয়া হ'ল অসমৰ মানুহৰ আৱেগ অনুভূতি দুৰ্ভগীয়াৰ বাবে আজি নাওজন আহি মই যথেষ্ট সুখী অনুভৱ কৰিছোঁ নাওজনবাসীয়ে যেনেদৰে প্ৰগ্ৰেম এৰেঞ্জ কৰিছে বৰপথাৰটো পেণ্ডেলে দি দিলে এতিয়া বৰপথাৰ নাওজনবাসী মই সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ আগতো য'ত প্ৰগ্ৰেম কৰিলোঁ তেওঁলোকে বহুত সুন্দৰ মানে প্ৰতিকূল বতৰকো নেওচি আমাক লগ দিছিলে বৰষুণত তিতিছিলে ৰ'দত শুকাইছিলে এয়া হ'ল মিষ্টাৰ বিটু এটা নাম নহয় এটা অনুষ্ঠান মিষ্টাৰ বিটুৰ দায়িত্ব বহুত আছে বহুত দূৰ আগুৱাই যাব লগা আছে আপোনালোক থাকিব লাগিব ৰাইজৰ সহায় হ'ব লাগিব মোৰ এটাই উদ্দেশ্য পুনৰ অসম বুলি নহয় অসম সলনি কৰা এটা উদ্দেশ্য মোৰ আছে য'ত নেকি সেইখন অসমত কোনো দুৰ্ভগীয়া মানুহ থাকিব নোৱাৰিব